এভৰিৱান সকলোকে নমস্কাৰ জনাই মই আজিৰ জিন্তুমণি দাসে ব্লগছ আৰম্ভ কৰিব ওলাইছোঁ আৰু আপোনালোক কিছু নান্দনিক দৃশ্য দেখাবলৈ ওলাইছোঁ যে বিহুৰ সময়ত কেনেকৈ গুৰি খুন্দি আপোনালোকে চাই থাকক সেইসকলকে চাই থাকিব ভিডিঅ'টো আৰু মোৰ এটি কি বুলি কয় ইউটিউব চেনেল এটা আছে যে জিন্তুমণি ব্লগছ আৰু এটা ফেচবুক পেজ আছে দাস জিন্তু বুলি আপোনালোকে দাস জিন্তুত ফলো কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সেইসকলকে ভিডিঅ'টো চাই থাকক এয়া আমাক একেবাৰে দি আছে যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু আমাৰ ভেলাভুজি ইতিমধ্যে বনাই আছোঁ আৰু আপোনালোক সেই দৃশ্যও অহাকালি মানে দেখুৱাম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লগতে মোক ছাপোৰ্ট কৰি যাব যাতে মই ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আৰু মই এটি কথা ভাবি থৈছোঁ যে সময় তাৰ নিচিনাকৈ মই কিছুমান মানে দুখীয়া মানুহৰ কাম কৰিব বিচাৰোঁ যদি আপোনালোকে মোক সহায় সহযোগিতা কৰে তেতিয়াহ'লে যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে মই সেইখিনি কাম কৰিবলৈ সক্ষম হ'ম আৰু আপোনালোকে মোক সহায় সহযোগ কৰি যাব লগতে মোৰ যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে মই জিন্তুমণি দাসে বাই বাই জয় আই অসম।